হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকৰ খবৰ ভালনে? মোৰ ভালে। চ' আজি মই এটা ৰেচিপি বনাই আছোঁ। এইটো হ'ল মোৰ দুটা ল'ৰাৰ ডিমাণ্ড। আজি কেইদিন ধৰিয়ে কৈ আছে মা বনাই দিয়া না বনাই দিয়া না। মই ইমান গৰমত মানে পাকঘৰত সোমাব মন নাযায় কাৰণে নবনাওঁ। তো ভাবিছোঁ আজি বনায়ে দিওঁ, ইমান কৈ আছে। এইটো মানে অভেনতো নবনাওঁ মই আৰু কুকাৰতো নবনাওঁ। আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। যদি বস্তুটো ভাল লাগে আপোনালোকৰ ৰেচিপিটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মানে স্কুল বন্ধ দিয়াৰ পিছত কৈয়ে আছে মা কেক বনাই দিয়া। মোৰ আজি বনাম কালি বনাম এনেকৈ কৈয়ে আছোঁ, সিহঁতক বনাই দিয়া নাই। তো এতিয়া মই ভাবিলোঁ যে স্কুলো খুলি যাব, এতিয়া বনায়ে দিওঁ। এইটো কি বুলি কয়, এইটো হ'ল হেপী বিস্কুট হয়। চ' আজি মই হেপী বিস্কুট দি বনাই আছোঁ। স্কুল বন্ধ দিয়াৰ পিছত বনাব লাগে। সদায় মই কৈ আছোঁ বনাই দিম। চ' আজি মই চাওঁ, এতিয়া বনাই দিওঁ। অলপ ৰিফাইন তেল দি দিওঁ। বাটাৰ দিছোঁ। বস্তুকেইটা এতিয়া মিক্স কৰা হৈ গ'ল। মিক্স কৰাৰ পিছত এতিয়া মানে কেক টিনটোত অলপ ৰিফাইন লগাই লওঁ। ৰিফাইন লগাই ল'লে কেকটো মানে বনোৱা টাইমতে তলত লাগি নধৰে। এতিয়া বিস্কুটবিলাক মিক্স কৰাৰ পিছত লাষ্টত মই এতিয়া ইনো দি আছোঁ। আপোনালোকে বেকিং পাউডাৰ, বেকিং চ'ডাও দিব পাৰে। মই ইনো দি আছোঁ। ইনো দি পেলাই মিক্স কৰি লওঁ ভালদৰে। ফাইনেলি মোৰ কেকটো এতিয়া মিক্স কৰা হৈ গ'ল ভালদৰে। এতিয়া কেক টিনটোত ঢালি দিওঁ। এইটো কেক টিনটো অলপ লাৰি লওঁ ভালদৰে, অলপ তলত এনেকৈ মাৰি যাতে বাবল নুঠে ওপৰত। বাবল উঠিলে মানে বস্তুটো ভাল নহয়। এতিয়া বহাই দিলোঁ কেৰাহীত। আপোনালোকে চাই যদি ভাল লাগে কমেণ্টত জনাব। কেকটো হৈ গৈছে, চাক ইমান ছফ্ট হৈছে। কেনেকুৱা লাগিছে আপোনালোকে অলপ জনাব।